শুনিছানে অকল এপিনে আহিবাচোন কি হলে কিয় ইমান চিঞৰি থাকা ইমান মুছনত কৈছে যে কিয় মই তোমাক মাতিছো পানী এগিলাস দিবৰ কাৰণেহে মই কি মুছন দিলিনো আপুনি চিঞৰি আছে কাৰণেহে কৈছো মই কি তোমাক মাতিবও নোৱাৰিম নেকি মাতিলে ভুল হয় নেকি মাতিব নালাগে বুলিতো কোৱা নাই আপোনাক নিচিঞৰিলে হ'ল তেনেকে পানী এগিলাস দিয়া যদি দিয়া নিদিলে নালাগে ঘৈণীয়েক হিচাপে কি মোক কামখিনি কৰিব নালাগে নেকি আপুনিও গিৰিয়েক হিচাপে নিজৰ কামখিনি কৰিব নালাগে নেকি মোক কি লাগে নালাগে আ খবৰ ৰাখিছে কি দিয়া নাই হে তোমাক কথা যে কৈছা তেনেকে পূজা আহিছে যে মোৰ নতুন কাপোৰ এযোৰ দিব লাগে খবৰ নাই আপোনাৰ পানী এগিলাস খোজোতেনে দিব নোৱাৰিলা পূজা কাপোৰ লাগে নিদিওঁ মই কাপোৰ আগৰ যি কাপোৰ আছে সেয়া পিন্ধিয়ে পূজা চাবলৈ যাবা মোৰ ভাল কাপোৰে নাইকা যোৱা মাহত ছোৱালীজনীৰ বাৰ্থডে বুলি মাত্ৰ 3000 টকীয়া কাপোৰ এযোৰহে দিছিলে মই মুঠতে তোমাক নতুন কাপোৰ কিনি দিব নোৱাৰো হ'ব ময়ো চাই ল'ম পূজাত আপুনি মোক কেনেকে কাপোৰ নিদিয়ে বাৰ্থডে আহিব কাপোৰ কিনিবা পূজা আহিব কাপোৰ কিনিবা ইটো আহিব সিটো আহিব খালি কাপোৰে কিনি থাকিবা নেকি বেলেগ কাম নাই ঠিক আছে হ'ব পূজাত কাপোৰ নিদিয়ে যদি মই মাৰ ঘৰলৈকে যামগে মই কাপোৰ কিনি নিদিয়াৰ কাৰণে যদি তুমি ঘৰলৈ যোৱা মোৰ ক'বলগীয়া একো নাই মই বিয়া পাতোতে কোৱা নাছিলো নহয় মাহে মাহে কাপোৰ কিনি দি থাকিম বুলি দেউতা মোকো পূজাৰ নতুন কাপোৰ লাগিব তয়ো মাৰ সৈতে একেই হলি তয়ো মাৰৰ লগত মামাৰ ঘৰলৈ যাগে বল বল ইয়াৰ লগত নাথাকো আমি মাৰ ঘৰলৈকে যাম চালা বিয়া পাতিব ডাঙৰ ভুল কৰিলো আপোনাৰ লগত কথা এটা আছিলে কি কথা মাই মোক পূজা কাপোৰ লাগিছিল নহয় হ'ব বাৰু মই দেউতাক কম হেৰি শুনকচোন আপোনাৰ লগত কথা এটা আছিল মোৰ কোৱা আছো বাৰু কিনো কথা আছিলে দেহাক হেনো কাপোৰ এযোৰ লাগিছিলে যোৱাবাৰ পইচাটো তাক দিয়া নহ'ল এবাৰ কাপোৰ এযোৰ দিলে ভাল হ'লহেঁতেন কাপোৰ এযোৰতো দিব লাগিছিলে তাক এতিয়া মোৰ হাততে পইচা নাই আমাৰ গৰু বেচি থোৱা পইচা কেইটামান আছিল নহয় তাৰ পৰাই তাক কাপোৰ এযোৰ কিনি দিওঁ নেকি ঠিক আছে হ'ব দিয়া তাক সেইখিনি পইচা দিয়ে কাপোৰ এযোৰ কিনি দিবা ঠিক আছে হ'ব দিয়ক কাইলৈ তাক বজাৰত কাপোৰ কিনি দিমগৈ হ'ব দিয়া কিবা যোগাৰ কৰিব পাৰো যদি তোমাকো কাপোৰ এযোৰ দিম দিয়া